কেনে আছে আপোনালোকে আই ন অলপমান বৰ হৈ আছে চাগে লকডাউনৰ কাৰণে চ' সেইকাৰণেতো মই আহিছোঁ আপোনালোকে এণ্টাৰটেইন কৰাৰ কাৰণে চ' আজি আমি কথা পাতিম কিছুমান ইপিক মিমৰ কথা আপোনালোকে চাগে ভাবি আছে যে নৰ্মেল মিম বুলি বাট নট এইবোৰ বহুত ইপিক মিম হয় চ' আপোনালোকে চাই থাকক চ' আমাৰ ফাৰ্ষ্ট মিমটো কি এইটো চাই লওক Oh my God! Music. বৰ বেয়া লাগিল দেই ল'ৰাটোক চাই আপোনালোকে চাগে ফাৰ্ষ্ট এনেকাই ভাবিছিলে এনেকাই ভাবিব না নৰ্মেলি এনেকা হয় চ' ময়ো এনেকাই ভাবিছিলোঁ बड़ा हरामी हो बेटा অ'কে জকছ এপাৰ্ট অ'কে চ' আমি নেক্সট এনেকাই কিছুমান বহুত মানে ভয়ংকৰ ইপিক মিম আছে চ' আমাৰ নেক্সট মিমটো আপোনালোকে চাই কেনে ক'ব অ' মাই গড বাইদেউজনী এনেকা কি ফেচ ৱাছ লগাইছে যাৰ ফলত এনেকা হৈ গৈছে ই চাগে এদিনৰ ভিতৰতে মানে ক্লিন হ'ব খুজিছে তাৰ কাৰণে যেনে মই একো নকওঁ মোৰ মানে অলপ ডাৰ্টি মাইণ্ডটো চ' মোৰ মানে থিংকিংটো অলপ বেলেগ হৈছে আপোনালোকৰ বা কি ভাবিছে এইটো কমেণ্টত ক'ব বাকী বেছি কথা নকওঁ আমি নেক্সট মিমলৈ আগবাঢ়োঁ থেংক গড দ্য লেংগুৱেজ ইজ নট আণ্ডাৰষ্টেণ্ডেবল ৱৰ্না বাচ্চা ইজ গানে কো ভি পেল দেতে মানে এইটো বহুত হেভি মিমাৰ হয় বাপৰে বহুত ভয়ংকৰ দিছে দেই ভাল লাগিছে মোৰো ভাল লাগিছে মোৰ মানে অলপ ইণ্টাৰেষ্ট লাগি আছে ভিডিঅ'টোত মানে বহুত ভাল লাগি আছে এনেকা মিমছ বাপা মজা বেছি আৰু একো কথা নকওঁ বহুত এক্সাইটেড হৈ আছোঁ এক্সাইটেড ফৰ দ্য নেক্সট মিম চ' নেক্সট মিমটো কি আছে জল্দি আহক জল্দি মানে এই বস্তুটো দেখাৰ পিছত মোৰ ভগৱানৰ পৰা একদম বিশ্বাস উঠি গৈছে মানে কি ই ইমান অল্ড মেন এনেকা পাইছে এতিয়া আমাৰ দৰে ছিংগল ল'ৰাবোৰ কি হ'ব কচোন কওক নাই মোৰ দ্বাৰা ইয়াৰ একো নহ'ব গাইজ মই চৰি চ' আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে আপোনালোকে সদায় ছিংগলে থাকিবা আৰু নেক্সট ভিডিঅ'ত যদি মোৰ খংটো কমে তেতিয়াহ'লে আহিম চ' তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'